হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আস্থা পিছতীয়াকৈ হ'লেও আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এযোৰ ধুনীয়া চাদৰ মেখেলা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আগতে যিহেতু এই কাপোৰযোৰ শ্বৰ্টছ দিছিলোঁ, তাতে কোৱা হৈছিল যে লং ভিডিঅ'টো সোনকালে লৈ আহিম বুলি, আনিব নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু এতিয়া কাপোৰযোৰ লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই এযোৰ উকা মিক্স পাট কাপোৰ লৈছোঁ, তাতে গোলাপ ফুলৰ এটা ডিজাইন দিছোঁ দেই। এই ডিজাইনটো মই ছাইড বৰ্ডাৰটোত কৰিম। এইটো আধা কৰি থৈ দিয়াই আছিলে, যিহেতু কৈছোঁৱে আগতে কৰি থৈছিলোঁ অলপ। এক্সামৰ বাবে আচলতে কমপ্লিট কৰিব পৰা নাছিলোঁ। এতিয়া আপোনালোকৰ মাজলৈ কাপোৰযোৰ একেবাৰে কমপ্লিট কৰি লৈ আহিছোঁ। তাকে ভাবিলোঁ কেনেকৈনো কৰিছিলোঁ তাকে অকণমান দেখাওঁ বুলি। চাওঁকচোন কেনেকৈ কৰিলোঁ। কাপোৰযোৰ প্ৰথমতে ফুলপাহত মই হোৱাইটেৰে বাউণ্ডেৰীটো অকণমান কৰি লৈছোঁ, যাতে কালাৰ কৰোঁতে ওলাই নাহে বাহিৰলৈ। আপোনালোকে 3D গ্লিডাৰ ইউজ কৰিব পাৰে, যিহেতু মই গ্লিডাৰ ইউজ নকৰোঁ। সেইবাবেহে মই হোৱাইট কালাৰটো বেছিকৈ অকণমান ইউজ কৰিছোঁ, যাতে কাপোৰযোৰ দূৰৰ পৰা দেখিলেও উজ্জ্বল হয়। আৰু এইটো মই তলত দিছোঁ কাপোৰযোৰৰ। মই ইয়াত 6টা কালাৰ ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াতে থকা ৰেড কালাৰটো একেবাৰে অপশ্যনেল কালাৰ। আপোনালোকে পিংক আৰু হোৱাইট মিক্স কৰিও কৰিব পাৰে। দেখিছেনে? প্ৰথমতে মই ৰেড ব্যৱহাৰ কৰিছিলোঁ, পাছলৈ পিছে মই ৰেডটো ব্যৱহাৰ কৰা নহ'লে। পিংক আৰু হোৱাইট মিক্স কৰিয়ে কাপোৰযোৰ ধুনীয়াকৈ কমপ্লিট কৰি তুলিলোঁ। আৰু এডাল 0 নম্বৰ ব্ৰাছ, মই ইয়াতে দুডাল ব্ৰাছ ব্যৱহাৰ কৰিছোঁ। এডাল হৈছে 0 নম্বৰ, আৰু আনডাল যিবোৰ পাতত ব্যৱহাৰ কৰিছোঁ বা ডাঙৰ ডাঙৰ পাহিবোৰ কৰিবৰ কাৰণে মই 4 নম্বৰ ব্ৰাছডাল ব্যৱহাৰ কৰিছোঁ। আৰু এই পিংক কালাৰটো যে মই হোৱাইট আৰু ডাৰ্ক পিংকটো মিক্স কৰি পিনে বনাই লৈছিলোঁ। কাপোৰযোৰ কৰোঁতে খুব সাৱধান হ'ব লাগে। দেখিছেনে, এপাহ কৰি হৈ গ'ল, কি ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ বিহু কেনে গ'ল বাৰু জনাবচোন। আৰু এই ফুলপাহ কৰোঁতে মিক্স কৰাটো আটাইতকৈ ডাঙৰ কথা। মিক্সটো ভালকৈ হ'ব লাগিব কাপোৰযোৰত, যিহেতু দুটা কালাৰ যেন দেখা গৈছে কাপোৰযোৰত। এইটো ছাইড বৰ্ডাৰ দিছে এপাহ এপাহকৈ, আৰু এই ফুলপাহ মই নিজেই আঁকিছিলোঁ দেই। নিজে মানে একোপা চাই বা গুগল বা তেনেকুৱা কিবা একো চাই অঁকা নাই। নিজে চেষ্টা কৰিছিলোঁ যে ডিজাইন দিবলৈ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এনেকুৱা যদি চাদৰ মেখেলা বিচাৰে ল'ব পাৰে। যিসমূহে মোৰ আগৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে জানেই। আৰু যিসকল মোৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকক জনাওঁ, মোৰ এই চেনেলৰ পৰা আপোনালোকে কাপোৰ সংগ্ৰহ কৰিব পাৰে। আৰু মোৰ কাপোৰৰ মূল্যবোৰ খুব কমেই লওঁ। কাপোৰ এযোৰ কৰাৰ আগত ব্ৰাছডাল ভালকৈ ধুই ল'ব লাগিব আৰু শুকুৱাই ল'ব লাগে ব্ৰাছডাল, যে ব্ৰাছডালত পানী নাথাকে। নহ'লে যেতিয়া কালাৰ কৰা হ'ব বিয়পি যোৱাৰ বহুত চান্স থাকে। মই ইয়াতে পিংক নম্বৰটো ইউজ কৰিছিলোঁ 341, আৰু ইয়াতে মই মেহেন্দি গ্ৰীণ ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মেহেন্দি গ্ৰীণটো ভালকৈ কৰি তাতে অকণমান লেমন য়েল্লো ব্যৱহাৰ কৰি দিছোঁ। দেখিবলৈ পাতখিলা ধুনীয়া হৈ পৰিছে। আৰু মাজৰ যিবোৰ ঠাৰি আছে বা ডাল আছে সেইবোৰ মই ডিপ গ্ৰীণেৰে কৰি দিছোঁ, যাতে দেখিবলৈ ভাল হয়।
গোটেই কাপোৰযোৰ কমপ্লিট কৰিবলৈ মোৰ কমেও এমাহ মানেই লাগি গ'ল, যিহেতু একেলেঠে কৰিব পৰা নাছিলোঁ, ৰখি ৰখি কৰিব লগা হৈছিলে। পলমকৈ হ'লেও কাপোৰযোৰ খুব ধুনীয়া হৈছে দেখাত। ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোক আৰু ভিডিঅ' বনাবলৈ উৎসাহিত কৰি তোলে, গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। এপাহ ফুল কৰোঁতে কিমান যে সময় লাগিছিলে। কাপোৰযোৰ ভাল লাগিলে ওপৰত দেখাই থকা নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰিব। ফুলপাহত ৰং কৰি সম্পূৰ্ণ হৈ যোৱাৰ পিছত তাৰ ওপৰত আকৌ মই হোৱাইট কালাৰে বাউণ্ডেৰীটো আকৌ অকণ বুলাই দিছোঁ। যিবোৰ ৰং ওলাই গৈছে তেতিয়া সেইবোৰো লুকাই যাব আৰু কাপোৰযোৰ দেখিবলৈ ফুলপাহ দেখাত আচলতে ধুনীয়া হৈ পৰিব। আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব লাগিলে। কেনেকৈ কৰিছোঁ সেইটো মন কৰি চাব। আৰু ব'লক আমি ফাইনেল লুকটো চাওঁ এতিয়া কাপোৰযোৰৰ। এইটো হৈ গ'ল কাপোৰযোৰৰ ফাইনেল লুক। এখন মেখেলাখন আৰু এখন চাদৰ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।
তলত এনেকৈ কৰা হৈছে। মাছটো উকাই ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ আহিছোঁ।